Hey guys, welcome back to my YouTube channel, YouTube Vlogs. আৰু প্ৰথমে জানিছো আপোনালোকক সকলোকে শত প্ৰণাম। আৰু ইফালে মোৰ লগত সদায় নিচিনা আছে চিংকা। কেনেকুৱা কথাটো আজি এই ব্লগটোত আপোনালোকক প্ৰথমতে কৈ দি আছো। আৰু আজি হ'ল 5 নৱেম্বৰ। তো বহুতে জানে আজি বিৰাট কোহলি আৰু প্লাছ আমাৰ ফিগুদাৰ আজি হ'ল বাৰ্থডে নে কি কোৱা? কি হয় আজি বাৰ্থডে। তো তাৰ কাৰণে আমি ভাবিছোঁ লগৰ কেইজনমানে মিলি কেনে ধুনীয়াকৈ সৰুকৈ কিবা এটা কৰিম বুলি। তো আৰু বাকী কেইজন আহি আছে। তো এতিয়া ধুনীয়াকৈ যাওঁ মানে গৈ কেনে কিবা এটা আনোগে। কাৰণ এতিয়া পটককৈ যাওঁ চাৰিআলি আৰু মাতটো বহুত বেছি ভাঙি আছে কাৰণ অলপ চৰ্দি হৈ আছে। চ' গাইছ এতিয়া ধুনীয়াকৈ যাওঁ আৰু সৰুকৈ কিবা এটা লৈ আহোঁ মানে ফিগুদাৰ ঘৰত যাম আৰু কি কৰোঁ আপোনালোক এই ভিডিঅ'টো দেখা গৈ থাকিম। আমি এনেকৈ 4-5জনমান যাম। আৰু এটা কথা গাইছ মানে কি হ'ল ফিগুদা মানে আমাৰ ঘৰৰ পৰা একেবাৰে ওচৰতে থাকে। মই ভাবিছিলোঁ ৰাতিয়ে যাম বুলি ভাবিছিলোঁ মানে 12টা বজাত পৰি যায়তো। তো মই ভাবিছোঁ ৰাতিয়ে যাম বুলি, কিন্তু গাইছ ভাবিছোঁ ৰাতি যোৱাতকৈ দিনত যোৱাই বেছি ভাল হ'ব। তো সেইটো ভাবি গোটেইখিনি লগৰকেইটাই প্লেন বনালোঁ আৰু আজি এতিয়া গৈ আছোঁ অলপ দেৰি কৰি মানে এতিয়া বস্তুখিনি আনি কেনে বাকী গোটেইখিনি লগৰ একলগ হৈ পেলাই এতিয়া ধুনীয়াকৈ গৈ আছোঁ। আৰু যি পাৰোঁ আপোনালোক এই ভিডিঅ'টো দেখাবলৈ বহুত বেছি ট্ৰাই কৰিম। চ' বলক সোনকালে যাওঁ আৰু বস্তুটো লৈ আহোঁ। এতিয়া মানে কি হ'ল সময় হৈছে আপোনালোকৰ 3:17 বাজিল। পটককৈ যাওঁ কাৰণ বেছি দেৰি কৰি নাথাকোঁ, ৰাতিও হৈ যাব কাৰণ এতিয়া বৰ্তমান ঠাণ্ডা দিন যিহেতুকে। চব পটককৈ যাওঁ চিংকা বহাব জলিব পটককৈ যাওঁ আৰু লৈ আহোঁ বস্তুটো। বলক গাইছ বলক মই আহি পাই গ'লোঁ মেঘা প্লাজা আৰু ইয়াৰ পৰাই ধুনীয়াকৈ বস্তুটো লৈ লওঁ। আমি বস্তু মানে কি আৰু কেকটো লৈ লওঁ আৰু লগেজ মানে ইয়াৰ পৰাই ধুনীয়াকৈ কেকটো পাই গ'লোঁ আৰু এতিয়া ধুনীয়াকৈ কেকটো লৈ লওঁ। চ' যোনটো কৈছোঁ এইটো মই আপোনালোকক অলপ দেৰিকৈ কাৰণে ফিগুদাৰ তাতে ঘৰত দি কেনে দেখাই আছোঁ। তো গাইছ আমাৰ কেকটো লোৱা হৈ গ'ল কমপ্লিট। আৰু কেনেকুৱা কি কেক লৈছোঁ আপোনালোকক গৈ কেনে ফিগুদাৰ ঘৰতে দেখাম। চ' এতিয়া পটককৈ যাওঁ ফিগুদাৰ ঘৰত আৰু মানে লগৰকেইটা আহি পাই গ'ল মানে। তো গাইছ ফাইনেলি আহি পাই গ'লোঁ এতিয়া ফিগুদাৰ ঘৰত। আৰু ইফালে চাওক গাড়ী পাৰ্কিং কৰি দিছোঁ, ইফালে গোবিন্দ আছে। গোবিন্দ ফাৰ্ষ্ট টাইম ন? তো গাইছ এতিয়া ধুনীয়াকৈ ওপৰত মানে আৰু এজন লগৰ আহিব যে পলপক চাই চিনিয়ে পায়। তো সি আহি আছে, সি অহাৰ পিছত ধুনীয়াকৈ ওপৰত উঠি যাম। আৰু এইফালে গাড়ী চলিছে ধুনীয়া কৰি আৰু এইটো বিল্ডিং। তো গাইছ এতিয়া ধুনীয়াকৈ ওপৰত যাম আৰু ৰ'ব। ৰখোতে আমাৰ পল্লৱ ভাইও আহি পাই গ'ল। এইটো পল্লৱো আহি পাই গ'ল আমাৰ এতিয়া ধুনীয়া কৰি ওপৰত যামগৈ আৰু এই প্লেনটো বনোৱা আমাৰ মেইন মানুহ দুটা হ'ল আমি দুজনেই, হয় নহয়? মানে ৰাতিপুৱা হঠাৎ বনাইছিলচোন, পাহৰা নাছিলোঁ মানে কি হ'ল সেইটোৱে আৰু কথাটো মানে অলপ সেইটো পিছত কম দিয়ক না কি কেতিয়াবা। তো এতিয়া পটককৈ আমি পল্লৱৰ মই ধুনীয়াকৈ প্লেনটো বনালোঁ আৰু এতিয়া বাকীকেইজন গ'ল ওপৰত। আৰু এতিয়া যাব লাগিব আমি থাৰ্ড ফ্ল'ৰত থাকিলে ভিডিঅ'টো হয়তো বলক থাৰ্ড ফ্ল'ৰত যাওঁ। মজা কেনে ফাৰ্ষ্ট টাইম ন? কেকটো ৰেডি কৰা ধুনীয়া কৰি। আৰু গাইছ আৰু ইফালে কেক ৰেডি হৈ আছে আৰু ইপিনে চলি আছে খেল। তো গাইছ চাৰিওফালে আজি বিৰাট কোহলিৰো বাৰ্থডে আপোনালোকে গম পায় আৰু আজি ফিগুদাৰো বাৰ্থডে। গোটেইখিনি বহি আছে ধুনীয়া কৰি। তো গাইছ ফাইনেলি আহি পাই গ'লোঁ। তেতিয়া ফিগুদাৰ ঘৰতে আছোঁ ভিতৰত আৰু প্ৰায় 2 বছৰ পিছত আহিছোঁ। আৰু ফিগুদা 2 বছৰ পিছত আহিলে ৰুম ধুম পূৰা চেঞ্জ আইঅ' অঁ সঁচাকৈ পূৰা ৰুম চেঞ্জ হৈ গ'ল ন? তো গাইছ ফাইনেলি গোটেইখিনি ৰেডি হৈ গ'ল দিয়ক। কেকটো জ্বলোৱা হৈ গ'ল আৰু এতিয়া খালি ফিগুদাৰ কাৰণে ৰখি আছোঁ। আৰু গাইছ চাওক না এইখন চবৰে মন যায়। ঠিক আছে চিনেমা হল আহিলি ভাই, এইটো কাৰণে ভাল লাগিলে। মই ওলাই যাম, মোৰ শ্ব' এখন আছে সৰুকৈ। হয় নেকি? মই দুটা ফোন কৰিছিলোঁ, দুটা কৈছে আছে ঘৰতে আছে। থেংক ইউ মই গাই থাকিম নেকি? Happy birthday to you, happy birthday dear Bina, happy birthday to you. এতিয়া কেক খাই এতিয়া চাগে অকণমান ল'ব লাগিব। ইমান মৰমত কেক আনিছোঁ কিয় নাখাম? ধুনীয়াকৈ তহঁতৰ কাৰণে ৰেডি কৰাই গৈছে বুলি আহিলি। থেংক ইউ ছ' মাছ। হেপী বাৰ্থডে।
তুমি মানে খাবই লাগিব এই কথা পুৰা খাব লাগে পুৰা খাব লাগে অঁ আধাটো মানুহে দালিও খায় দে দে আৰু পুৰা অঁ লগাই দিওঁ নেকি চুগাৰ আছে নে অঁ সেইটা ইফালে ৰাইজসকলক কিয় কৈ দিয়ক ৰাইজক ক'ৰ পৰা মই একো হোৱাই নাই অকণমান তথাপিও মানুহ এজন আৰু এনেকৈ মৰম দি থাকক তহঁতি সদায় বছৰে বছৰে এনেকৈ আহি থাক আৰু 2 বছৰমানৰ পিছত আহিলে লগত মানুহজনীও লৈ আহিবি বুলি ভাবোঁ ইমানো হোৱা নাই আৰু ফৰ কামিং এটা ব আমাৰ যিটো স্পেচিয়েল বাৰ্থডে কেক আছিলে সেইটো খাবি তহঁতি থেংক ইউ মই খালোঁৱেই টেষ্ট কৰিলোঁ চুপাৰ এণ্ড থেংক ইউ এভৰিৱান ফৰ কামিং মই টিচু দি আছোঁ তো গাইজ ইফালে তো কেক আনিছিলোঁ আৰু কেক কেনেকুৱা লাগিল কেনেকুৱা লাগিল কোৱা ভাল লাগিছে মজা লাগিছে ন ভাল লাগিল অঁ সঁচাকৈ কিন্তু মই বিশ্বাস কৰোঁ 2 বছৰ পিছত আহিছোঁ মই গমিছা 2 বছৰ পিছত আহিছোঁ ভাল লাগিল ন তেলে যাওঁ লাহে কৰি তুমি ক'ৰ পৰা আহিছা কৈ দিছা এবাৰ বৰপেটাৰ পৰা আহিছা এতিয়া থাকোঁ 6 লাইনত হয় নেকি ইয়াতে থাকা নেকি সঁচাকৈ ক'ব লাগে আগতে এইটো লগ ধৰিলি নেকি আৰু হা ইমান দেৰি লাগিল যে তোৰ ঠিক নাইতো তো বোলে হৈ গ'ল ন যাব পাৰোঁ লাহে কৰি দে বাই ফাইনেলি শেষ হ'ল দিয়ক বাৰ্থডেৰ আয়োজনটো এনেকৈ কিনো কৰিম আৰু হঠাৎ আমাৰ প্লেন হৈ যায়তো হঠাৎ সৰুকৈ কেক এটা কিনিলোঁ আৰু ভিগুটাত গ'লোঁ ভিগুটাই কাটিলে ধুনীয়াকৈ খালোঁ ল'লোঁ আহিলোঁ আৰু তই ফাৰ্ষ্ট টাইম আজি কেনেকুৱা লাগিছে সঁচা কচোন ক মানে তই শুন এটা কথা ক এটা কথা ক বহুতে কয় ভিগুৰ মানে মানুহটো সেনেকা টাইপৰ অলপ কিবা মানে কয় আৰু এটিটিউড থকা টাইপৰ ওচৰৰ পৰা লগ পাইছে তই সঁচাকৈ ক কেনেকুৱা লাগিছে সঁচাকৈ ক একদম সঁচা না একদম ফ্ৰী হয় তো গাইজ যোনে ওচৰৰ পৰা লগ পায় ন মানুহজনক সি গম পায় ভিগুদা কেনেকুৱা হয় আৰু এটা প্ৰগ্ৰেমৰ যিটো লগ কৰা ঘৰত লগ কৰা বহুত ডিপেণ্ড হয় তো গাইজ মানে কি হ'ল এতিয়া মানে ভিগুদা যাব প্ৰগ্ৰেমত তো সেইটো কাৰণে বেছি আমি ডিষ্টাৰ্ব দি নাথাকিলোঁ আৰু পটককৈ গুচি আহিলোঁ হয় নহয় হয় নহয় তো যোৱা যোৱা কি আছিল আজিৰ ভিডিঅ' চ' কেনেকুৱা পালে আপোনালোকে জনাব আৰু জানো ভিডিঅ'টো বহুত বেছি সৰু হৈছে তো একো নাই গাইজ এনেকৈ নেক্সট ইয়াৰ আকৌ যাম নে কি কোৱা তই এবাৰ ধামা কৰিম নেক্সট চ' আৰু এটা কথা কি জানানে নাই আমি যদি আৰু অলপমান দেৰি হৈ গ'ল আমি ভিগুদাক লগ নাপালোঁ কাৰণ ভিগুদা ওলাই গ'ল হয় প্ৰগ্ৰেমত আৰু আমাৰ তাই পুচ হৈ গ'ল ভাগ্য ভাল মই মানে কি হ'ল ভিগুদাক ফোন কৰি লৈছিলোঁ যে ভিগুদা আমি গৈ আছোঁ তো ভিগুদা কৈছে জল্দি আহা মই অলপ দেৰিকৈ ওলাই গৈ আছোঁ সেইকাৰণে ফাইনেলি লগ পালোঁ আৰু নহ'লে আমাৰ আজি প্ৰগ্ৰেম কেঞ্চেল হৈ গ'ল হয় তো গাইজ এইখিনি আছিল আজি ভিডিঅ' যদি ভিডিঅ'টো চাই আছে লাইক কৰিব কেনেকৈ কৈছে কমেণ্ট কৰিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকৈ চাই একদম জনাব তলত কমেণ্ট বক্স যাতে এইবাৰ ভৰ্তি হ'ব লাগে মুঠতে মই নাজানো আৰু ভৰ্তি হ'ব লাগে নে কি কোৱা ভৰ্তি হ'ব লাগিব মুঠতে নাজানো মুঠতে নাজানো আৰু তো গাইজ টিল দেন টাটা বাই বাই